जानू मेरा चैन वैन सब उजड़ा जालिम नजर हटा ले मेरा चैन হে গাইস কি খবৰ আপোনালোকে বাৰু টিকটক ইউজ কৰে নেকি যদি আপোনালোকে টিকটক ইউজ কৰে তেনহলে আজিৰ নিউজটো শুনি আপোনালোকৰ মূৰ নিশ্চয় নষ্ট হৈ যাব কাৰণ ভাৰতত অতি সোনকালে হ'ব গৈ আছে টিকটক বন্ধ আৰু যদি কিবা কাৰণত যদি টিকটক সঁচাকৈ বন্ধ হৈ যায় তেনহলে এই মানুহজন সবতকে আগতে পাগল হ'ব কাৰণ ই অসমক ৰিপ্ৰেজেন্ট কৰি আছে যদি ইমানে সহজ পাইছো যদি ইমানে মড ঠিক আছে তো টিকটকৰ লিপসিং কৰি দেখা তাৰ পিছত গম পাবি কিমান হাৰ্ড হয় আপুনি মই অসমক ৰিপ্ৰেজেন্ট কৰিব পাৰিছো নেকি পাৰা নাই কিন্তু ই অসমক ৰিপ্ৰেজেন্ট কৰি আছে সো গাইজ যি নহওক যদি টিকটক বন্ধ হয় ই সঁচাকে পাগল হৈ যাব এটো সিওৰ সো গাইজ টিকটক সঁচাকে বন্ধ হ'বনে নহয় আজিৰ ভিডিওটো আপোনালোকে শেষলৈ চাওক বলক ভিডিওটো ষ্টাৰ্ট কৰো বন্ধুসকল এই নিউজটো একদমেই সঁচা টিকটক অতি সোনকালে হ'ব গৈ আছে বন্ধ কাৰণটো আপোনালোকক কৈ আছো মাদ্ৰাজ উচ্চ ন্যায়ালয়ে বন্ধ কৰিলে টিকটক বা নিষিদ্ধ কৰি দিলে টিকটকক আৰু কাৰণটো এই কাৰণে তেওঁলোকে নিষিদ্ধ কৰিলে আপোনালোকক কৈ আছো কাৰণটো হৈছে আপোনালোকে হয়তো গমে পাই টিকটকত আজিকালি মানে অশ্লীলতাৰ ভিডিওবোৰ বাঢ়ি গৈ আছে বা সৰু ল'ৰা ছোৱালীৰ ওপৰত বেয়া প্ৰভাৱ পৰি আছে আৰু আপোনালোকে গমে পাই উল্টা ভিডিওবোৰ টিকটকত আজিকালি বেছি হৈছে আপোনালোকে গমে পাই আৰু সেই কাৰণে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এইটো কাম কৰিলে যে আৰু কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে এইটো নিৰ্দেশ দিলে যে টিকটক অতি সোনকালে হ'ব লাগে বন্ধ আৰু যদি টিকটকত অশ্লীলতাৰ ভিডিওবোৰ বৃদ্ধি পায় তেনেহলে আমাৰ ওচৰে পাজৰে থকা সৰু ল'ৰা ছোৱালীবোৰ বা আমাৰ সমাজত থকা সৰু ল'ৰা ছোৱালীবোৰৰ মন বেয়া হৈ যাব পাৰে বা তেওঁলোকৰ মানে কি সকলোখিনিয়ে বেয়া হয় যদি এনেকুৱা ভিডিওবোৰ বৃদ্ধি পায় সো গাইজ আপোনালোকে গমে পালে আৰু টিকটক অতি সোনকালে হ'ব গৈ আছে বন্ধ আৰু কেন্দ্ৰীয় চৰকাৰে যদি সঁচাকৈ যদি এইটো নিৰ্দেশ পালন কৰে বা যদি টিকটকটো বন্ধ কৰি দিয়ে তেনেহলে টিকটকটো সঁচাকৈয়ে বন্ধ হৈ যাব সো গাইজ গম পালে আজিৰ ভিডিওটোত এইখিনি আছিল যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে ধন্যবাদ